Good morning everyone. আজি আমি এডোখৰ ঠাইলৈ আহিছোঁ। ক'ত আহিছোঁ আপোনালোকে নিশ্চয় গম পাব ভিডিঅ'টো চাই থাকিলে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। পুৱাই আজি সোনকালে উঠি গোসাঁই চাকি জ্বলালোঁ আৰু মোৰ মনটো ভাল লগা নাছিলে। সেয়ে হাজবেণ্ডে ক'লে বোলে আজি এফালৰ পৰা আহোঁগৈ ব'লা। মই ভবা নাছিলোঁ তেওঁ মোক এনেকৈ মনটো ভাল লগাবৰ কাৰণে লৈ আহিব বুলি। সঁচাকৈ মই ইয়ালৈ আহি পেলাই মোৰ মনটো বহুত শান্তি লাগিছে, বহুত ভাল লাগিছে আৰু পৰিৱেশটো যে কি ক'ম আৰু একদম শান্তিময় পৰিৱেশ। আৰু আপোনালোকে এবাৰ আহি চালে গম পাব। আজি আমি আহিলোঁ যোৰহাট শান্তি আশ্ৰম। এই শান্তি আশ্ৰমৰ পৰিৱেশটো ইমানেই সঁচাকৈ শান্তিময়, কি ক'ম আৰু বহুত শান্তিময় পৰিৱেশ। আৰু লগতে ইয়াত মানুহৰ হাই হাল্লা নাই, কোহাল নাই, চিঞৰ বাখৰ নাই। এটা সঁচাকৈ শান্তিময় পৰিৱেশ। শান্তি আশ্ৰমৰ চেৰিটনি ইমান ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াতে এভাগ আছিল শিৱ বাবাৰ মন্দিৰ আৰু ইয়াতে মই শিৱলিংগত জল অৰ্পণ কৰিলোঁ। যিহেতু মই শিৱ বাবাৰ ভক্ত হয়, আপোনালোকে যদি শিৱ বাবাৰ ভক্ত হয় তেন্তে কমেণ্ট কৰিব মোৰ ভিডিঅ'টোত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি। গাইজ, আপোনালোকক এটা ধুনীয়া দৃশ্য দেখাবলৈ গৈ আছোঁ। শান্তি আশ্ৰমৰ পিছফালে আছিল এয়া ব্ৰহ্মপুত্ৰ। চাওক কিমান ধুনীয়া এটা দৃশ্য, চাই ভাল লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ। সেইফালে হাজবেণ্ডে ৰৈ পেলাই চাই আছে এইখন ব্ৰহ্মপুত্ৰ। কিমান ধুনীয়া এটা দৃশ্য। আপোনালোকে গাইজ চাই লৈ গম পাব যে কিমান ধুনীয়া এটা পৰিৱেশ হয় ইয়াত। চালেই আপোনালোকৰ চাই থাকিবলৈ মন যাব। এটা ইমান ধুনীয়া মনোৰম পৰিৱেশ, কি ক'ম আৰু। মই যেন বহুত দেৰি ৰৈ পেলাই চাই হেঁপাহ মোৰ নপলালে। হেঁপাহ পলোৱালৈকে মই চালোঁ, কিন্তু মোৰ হেঁপাহ তথাপিতো নপলালে। চাই থাকিবলৈ মন গৈছিলে। আপোনালোকে ভিডিঅ'টো এনজয় কৰক। লগ পাইছোঁ নতুন এটা ভিডিঅ'ত। বাই। Looking on my back and you are still the same. I try to figure out why you can't tell the same. And I know you know all the things that made us. My feelings for you don't go. And I know you know all the things that wrong us. I still have to let you go. Take my hand and follow me. Out of you in the fantasy. Something good, just something sweet. Follow you in the fantasy.